ৰাতি শুৱা সময়ত চকুৰ ওপৰত চেনি বা মৌজোল দি শুব লাগে। তেতিয়া মিঠা মিঠা সপোন দেখিবলৈ পোৱা যায়। মাইনাৰ তুলনি বিয়াই হোৱা নাই। ইফালে আকৌ তাই বাবুৰ লগত ল'ৰা ছোৱালীৰ নাম ৰখাৰ কথা পাতে। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार সাগৰৰে নীলা তুমি যেন ছিলা পতাব খুজিছিলো মই কিন্তু তুমি পাত্তা নিদিলা। তুমি যদি 21 বছৰ পাৰ কৰি গৈছা তেন্তে মাহঁতৰ লগত বিয়া খাবলৈ যোৱা বন্ধ কৰি দিয়া। নহলে ক'ত কেতিয়া তুমি ফিক্স হৈ পৰিবা গমেই নাপাবা। চাল্লা কেতিয়াবা এইটো কথা ভাবি হাঁহি উঠে জেঠিলৈকে ভয় কৰা ছোৱালীজনীকো আকৌ বয়ফ্ৰেণ্ডে ভয় কৰে। গৰমৰ দিনৰ আটাইতকৈ ডাঙৰ সমস্যা আঁঠুৱা টানিলে ফেনৰ বতাহ নালাগে আৰু নাটানিলে মহে শান্তিত শুব নিদিয়ে। দুইফালে কিয় মাৰি থাকে ভাই একফালে মাৰক না এনেকে নিয়ম আছে নেকি আ বুলি কলেও মাৰে কা বুলি কলেও মাৰে। বাবু মই সেলফি নামাৰিলে হেৰিও কৰিব নোৱাৰো। চুৰি কৰি বহুত খালি এতিয়া খেতি কৰি খা গম পাবি কিমান কষ্ট। বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰক, কমেন্ট কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব right here. Optim